ফ্ৰেণ্ডছ, আপোনালোকে কেনে আছে? আশা কৰোঁ নিশ্চয় ভালে আছে। বৰ্তমান টেকন'লজিৰ যুগ। আপোনালোকে বিভিন্ন সময়ত বিভিন্ন মেচিন চাই আহিছে। আজিকালি প্ৰায় সকলো কাম মেচিনৰ সহায়ত কৰা হয়। কিন্তু কিছুমান মেচিন কঠিন কাম কম সময়ত সহজতে কৰিব পাৰে। আজিৰ ভিডিঅ'টোত আপোনালোকক এনেকুৱা কিছুমান মেচিন দেখুৱাম যিবোৰে প্ৰতিদিন প্ৰয়োজনীয় অসাধাৰণ বস্তু তৈয়াৰ কৰে। তেন্তে আহকচোন আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। পলিউশ্যন মাস্ক মেচিন। আজিকালি মাস্ক পিন্ধাটো অতি প্ৰয়োজন। বৰ্তমান সময়ত বতাহত বিভিন্ন জীৱাণু ঘূৰি ফুৰে। বিশেষকৈ কৰোনাৰ বাবে মাস্ক পিন্ধাটো অতি প্ৰয়োজন। কিন্তু ইয়াক কেনেকৈ তৈয়াৰ কৰে জানেনে? মাস্ক তৈয়াৰ কৰিবলৈ প্ৰথমে 3টা তৰপৰ কটন এটা মেচিনত পঠিওৱা হয়, য'ত এইবোৰক অলপ অলপ ভাঁজ দিয়া হয়। ইয়াৰ পিছত ইয়াক মাস্কৰ চাইজত কাটি লোৱা হয়। কাটি লোৱাৰ পিছত মাস্কত লগোৱা ৰবৰবোৰক ষ্ট্ৰেচ কৰা হয়। ইয়াৰ পিছত কনভেয়াৰ বেল্টৰ সহায়ত মাস্কবোৰক সন্মুখৰ ফালে লৈ যোৱা হয়। ইয়াৰ পিছত এই মাস্কবোৰত ৰবৰ লগোৱা হয়। মাস্ক বনাবলৈ এটা মেচিনেই যথেষ্ট। এটা মেচিনৰ সহায়ত এদিনত 1000টা মাস্ক বনাব পাৰি। চেনিটাইজাৰ মেকিং মেচিন। চেনিটাইজাৰ এনে এটা বস্তু যিটো এই সময়ত সৰুৰ পৰা বৃদ্ধ সকলোৰে ওচৰত থকাটো দৰকাৰ। ইয়াৰ বাবে বিভিন্ন জীৱাণুৰ পৰা সুৰক্ষিত থাকিব পাৰি। ইয়াক তৈয়াৰ কৰিবলৈ আইচ'প্ৰপাইল এলকহল, এল'ভেৰা জেল আৰু ইজেঞ্চিয়েল অইল লাগে। প্ৰথমে এটা ডাঙৰ টেংকাৰত আইচ'প্ৰপাইল এলকহল, ইজেঞ্চিয়েল অইল আৰু পাউডাৰ দিয়া হয়। তাৰ পিছত ইয়াক মেচিনৰ সহায়ত ভালদৰে মিহলোৱা হয়। কিছু সময় পিছত মেচিনত এল'ভেৰা জেল ঢালি দিয়া হয়, যাৰ বাবে চেনিটাইজাৰ লিকুইড চেনিটাইজাৰত পৰিণত হয়। ইয়াৰ পিছত জেলবোৰক এটা পাইপৰ সহায়ত আন এটা মেচিনত ঢালি দিয়া হয়। ইয়াৰ পিছত সৰু সৰু পাইপৰ সহায়ত ইয়াক বটলত ভৰোৱা হয়। তাৰ পিছত বটলত কেপ লগোৱা হয়। ইয়াৰ পিছত এজন কৰ্মচাৰীয়ে এই বটলত সন্মুখত আৰু পিছফালে ষ্টিকাৰ লগায় আৰু পেক কৰি মাৰ্কেটত এৰি দিয়া হয় ইয়াক ব্যৱহাৰৰ বাবে। ইয়াৰবাডছ মেকিং মেচিন। বৰ্তমান সময়ত সকলোৰে ঘৰত ইয়াৰবাডছ ব্যৱহাৰ কৰা হয়। যাৰ সহায়ত শৰীৰৰ বিভিন্ন অংশত লাগি থকা ময়লাবোৰ পৰিষ্কাৰ কৰিবলৈ সুবিধা হয়। কিন্তু ইয়াক কেনেকৈ তৈয়াৰ কৰা হয় জানেনে? ইয়াক তৈয়াৰ কৰিবলৈ প্ৰথমে পিয়ৰ কটনৰ 2টা ছেট দিয়া হয়। ইয়াৰ পিছত মেচিনত প্লাষ্টিক দিয়া হয়। ইয়াৰ পিছত এটা ৰোলাৰৰ সহায়ত প্লাষ্টিক শ্বীটত কটন লগোৱা হয় আৰু লাহে লাহে ইয়াৰবাডছবোৰ তৈয়াৰ হৈ বাহিৰলৈ ওলাই আহে। এই মেচিন প্ৰতি মিনিটত 1200 ইয়াৰবাডছ তৈয়াৰ কৰিব পাৰে। ইয়াৰ পিছত এটা মেচিনে ইয়াক অলপ অলপকৈ উঠাই পেকেজিং মেচিনত ৰাখি দিয়াৰ কাম কৰে। ইয়াৰ পিছত এজন ৱৰ্কাৰে পেক কৰাৰ কাম কৰে। ইয়াৰ পিছত এইবোৰ ব্যৱহাৰৰ বাবে উপযোগী হৈ যায়। টুথপেষ্ট মেকিং প্ৰচেছ। টুথপেষ্ট এনেকুৱা এটা বস্তু যিটো আমি সকলোৱে প্ৰতিদিন ব্যৱহাৰ কৰোঁ। ৰাতি শুই উঠাৰ পিছত ইয়াক প্ৰয়োজন হয়। কিন্তু ইয়াক কেনেকৈ ডাঙৰ ডাঙৰ কোম্পানীত তৈয়াৰ কৰা হয় আপুনি জানেনে? ইয়াক তৈয়াৰ কৰিবলৈ ব্লেক পেপাৰ, লং পেপাৰ, ড্ৰাই জিঞ্জাৰ পাউডাৰ আৰু টমাৰ এইবোৰ উপাদান লাগে, যিবোৰ এটা মিক্সাৰ মেচিনত ঢালি দিয়া হয়।
যেতিয়া এইবোৰ পাউডাৰ হৈ যায় তেতিয়া এইবোৰক গৰম পানীত ঢালি দিয়া হয়। ইয়াৰ পিছত কেইঘণ্টামান পানী উতলোৱাৰ পিছত পানীৰ ৰং এনেকুৱা হয়। তাৰ পিছত ইয়াত কাৰ্বন আৰু গ্ৰীক পাউডাৰ ঢালি দিয়া হয়। ইয়াৰ পিছত কেলছিয়াম কাৰ্বনেট ঢালি দিয়া হয়। এতিয়া সকলোখিনি বস্তু এটা মেচিনত মিক্স কৰা হয়। ইয়াৰ পিছত ইয়াত চৰ্বিটেল পাউডাৰ, মিহলোৱা হয়। এই পাউডাৰৰ প্ৰধান কাম হ'ল যেতিয়া টুথপেষ্ট পেকেট কৰা হয় তেতিয়া যাতে টুথপেষ্ট টান হৈ নাযায়। এই সকলোবোৰ উপাদান মিক্স কৰাৰ পিছত টুথপেষ্ট তৈয়াৰ হৈ যায়। এতিয়া ইয়াক ডাঙৰ ডাঙৰ টেংকাৰত ষ্ট'ৰ কৰি ৰাখি দিয়া হয়। ইয়াৰ পিছত টুথপেষ্টবোৰক টিউবত পেক কৰা হয়। ইয়াৰ বাবে এটা মেচিনত খালী টিউব দিয়া হয়, য'ত টিউববোৰৰ সন্মুখৰ পিনে লৈ যোৱা হয়, য'ত দুটা নজেলৰ সহায়ত খালী টিউববোৰত টুথপেষ্ট লোড কৰা হয়। ইয়াৰ পিছত টিউববোৰক মেচিনৰ সহায়ত বন্ধ কৰি দিয়া হয়। ইয়াৰ পিছত এইবোৰক মেচিনটোৱে বাহিৰলৈ উলিয়াই দিয়ে। পিছত এজন ৱৰ্কাৰে এটা এটা কৰি এইবোৰক বেল্টৰ ওপৰত ৰাখে, য'ত এইবোৰক বক্সত ভৰোৱা হয়। এগ ট্ৰে মেকিং মেচিন। কণী এনেকুৱা এটা বস্তু যিটো সহজতে ভাঙি যায়। ইয়াক ষ্ট'ৰ কৰি ৰাখিবলৈ ট্ৰে ব্যৱহাৰ কৰা হয়। কিন্তু এই ট্ৰে কেনেকৈ তৈয়াৰ কৰা হয় জানেনে? ইয়াক তৈয়াৰ কৰিবলৈ প্ৰথমে পেলনীয়া কাগজ বহীবোৰ এটা মেচিনত ঢালি দিয়া হয়। তাৰ পিছত এই মেচিনে পানীৰ লগত এই কাগজবোৰক মিক্স কৰে। সম্পূৰ্ণৰূপে মিক্স হৈ যোৱাৰ পিছত এই মিশ্ৰণবোৰ এটা পাইপৰ সহায়ত বেলেগ এটা মেচিনত পঠিয়াই দিয়া হয়। এই মেচিনটোৱে এবাৰ ডিপ কৰাৰ পিছত দুটাকৈ ট্ৰে তৈয়াৰ হয় আৰু এজন ৱৰ্কাৰে এই ট্ৰেবোৰ সংগ্ৰহ কৰে আৰু এটা ট্ৰলীত ৰাখি দিয়ে। ইয়াৰ পিছত ৱৰ্কাৰজনে ট্ৰলীত ৰাখি দিয়া ট্ৰেবোৰ ৰ'দৰ মাজত লৈ আহে আৰু শুকাবলৈ দিয়ে। সঠিক মাত্ৰাত শুকোৱাৰ পিছত এই ট্ৰেবোৰক কণী ষ্ট'ৰ কৰি ৰাখিবলৈ পঠিয়াই দিয়া হয়। ফ্ৰেণ্ডছ, ভিডিঅ'টো কেনে লাগিলে নিশ্চয় কমেণ্টত জনাব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।